Hey friends, তো আপোনালোকে কেনেকুৱা আছে? নিশ্চয় ভালে আছে। তো ময়ো ভালে আছোঁ। তো আজি ব্লগটো দুপৰীয়াৰ পৰা আৰম্ভ কৰিলোঁ। তো দুপৰীয়াৰ মানে ৰন্ধা বঢ়া হৈ গ'ল। তো আপোনাক দেখাই আছোঁ কি ৰান্ধিলোঁ। তো ৰান্ধি বাঢ়ি থৈ মানে তাত মানে বাৰ্থডে আছে আজি। মানে মোৰ পেহী শাহু নাতিনীৰ বাৰ্থডে আছে। তো তাৰ ঘৰতে যাম। তো দেখাইছোঁ আপোনাক। আগতে দেখি লওক যে আজি দুপৰীয়া কি বনালোঁ। তো এইটো মুগ দালি আৰু এটা ভাজা পাপৰ। তো এইটো খাৰ হৈ আছে, চিডল আৰু তিয়হৰ খাৰ। তো হৈছে আৰু প্ৰায়। তো এইটো এটা মিক্স লাবৰা চয়াবিন আলু আৰু কিবাকিবি আছে। তো খাৰটো হৈ গ'ল। এনেকুৱা বহুত জ্বলা হৈছিল জানেনে। তো এয়া মই বাহিৰত মানে ৰখি আছোঁ, হাজবেণ্ড গৈছে গীত আনিব। তো আজি আজি বুধবাৰ হয়, সকলো গলহঁতৰ বজাৰ মানে বন্ধ থাকে, মানে পাহৰি গৈছিলোঁ। তো এয়া ফাইনেলি আহি পালোঁ। তো এইটো খোৱাত বহিছোঁ, এইটো হাজবেণ্ড আৰু পেহী হয়। তো এইটো যাওঁ হয়, মানে পেহী শাহুৰ বোৱাৰী হয় আৰু এটাই ল'ৰা। তো এতিয়া খোৱা লোৱা হ'ল, এতিয়া ঘৰত যাম। তো ভিডিঅ'টো ভাল লাগিলে তো লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তো বাই বাই।